हेलो गाइज गुड मर्निंग আৰু মই এতিয়া যাম ৰাতিপুৱা গাখীৰ আনিবলৈ আছে চাই থাকক ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ গৈ আছো মই অকলে অকলে গৈ আছো ভয় লাগিছে কাৰণ বহুত জংঘল তথাপিতো গৈ আছো খোৱাৰ কাৰণে অলপ কষ্ট কৰিব লাগিব ন সেইকাৰণে চাওক মই কিমান জংঘলৰ মাজে মাজে আহিছো এইফালে সব কুঁহিয়াৰ বাৰী আৰু মই গৈ আছো জংঘলৰ মাজে মাজে খালি গাখীৰ আনিবৰ কাৰণে এয়া চাওক লাজুকী বন সৰুতে এইবিলাক বনৰ লগত মই বহুত খেলিছিলোঁ এনেকুৱা চুই দিলেই নিজে নিজে নাইকিয়া হয় মানে পাতটো বন্ধ হৈ যায় এনেদৰে চুই দিব লাগে খুব ভাল লাগে চাই আৰু দেখিবলৈও বহুত ধুনীয়া লাগে সেইবাবে সৰু দিনবোৰ মনত পৰি গ'ল আৰু চাওক এইফালে কিমান কুঁহিয়াৰ বাৰী আছে বহুত কুঁহিয়াৰ খেতিয়ে আমাৰ ইয়াত গৈ আছো মই হালধি গছ আদা আৰু হালধি চাহি আৰু এইটো ঘৰটো পাই গলো এতিয়া ইয়াৰ পৰা মই ল'ম গাখীৰ আৰু ইয়াত পুখুৰীও আছে এইবিলাক চব মাষ্টৰ যে গৰু হয় কি ধুনীয়া ধুনীয়া ডাঙৰ পুখুৰী আছে 2-3টা পুখুৰী আছে ইয়াৰ পৰা পাহাৰৰ ওপৰত তলত পথাৰ কুঁহিয়াৰ গছ কি ধুনীয়া পৰিৱেশ বহুত ভাল লাগিছে দেখি পুখুৰী আছে বহুত ধুনীয়া ভিউ চাওক কি ডাঙৰ গৰু ফাইনেলি চুইছো গৰুটো চুব নিদিয়ে कोई नहीं है दिल चाचा ओ दीदी ये काम कर रहे हैं এইটো চাও হাঁহৰ গঁৰাল আৰু কিমান হাঁহ গাখীৰ ললো আৰু এতিয়া গৈ আছো ঘৰ চাই থাকক ভিডিঅ'টো এইটোক চাওক মোক বিচাৰি ইমান দূৰ আহি পালে तो हम देख गए तो चलिए क्या दिखाते हैं पीछे घूमो আমি গৈ আছো ঘৰ বহুত গৰম আৰু দুটা ব্লু পিন্স আজি না हेलो गाइस इधर एक पहले हाथ निकला था जिसका ग्राफ से लंबा पागल তো গাইজ গৈ আছো ঘৰলে বহুত গৰম লাগিছে চাই থাকো ভিডিঅ'টো ঘৰ আহি দেৰি হলে মানে ইমানে ভক্কা দেৰি হলে নাইকিয়া কৰি দিয়ে কি আৰু এইটো মহাৰাজক চাওক ইমানবোৰ জেগাৰ ভিতৰত সি খৰিৰ ওপৰতহে শুবলৈ জেগা পাইছে শুই আছে ঘৰ আহি পালো আৰু ইমান ভকিছে ঘৰ আহি পালো বহুত গৰম লাগিছে এয়া ভাত ভাজি এতিয়া খাম ভেকচিন ল'বলৈ যাম আৰু সেই গতিকে এয়া খাই লৈছো ভেকচিনৰ সেকেন্ড ড'জ আছে আজি যাম ল'বলৈ গাইছ মই গৈ আছো বেজি ল'বলৈ
এয়া মায়ে বেজি লৈ আছে, মই ল'ম আৰু। তো গাইছ এতিয়া গৈ আছোঁ মই বা আৰু ভাইটিক থ'বলৈ। সিহঁতে নগাঁও যাব, ভাইটিৰ এডমিশ্যন আছে। চ' তাক এতিয়া থ'বলৈ, সিহঁতক এতিয়া ট্ৰেইনত ষ্টেচনত থ'বলৈ গৈ আছোঁ। আৰু এইটোৱে আমাৰ মন্দিৰ, যোনটো দিনাখন আমি বলবমত আহিছিলোঁ, আপোনালোকে দেখিছিলেই চাগে। আৰু চাওক আমাৰ নামনিঙৰ পৰিৱেশটো কি ধুনীয়া, বহুত ধুনীয়া, বহুত বহুত বেছি ধুনীয়া। চাওক আপোনালোকে উপভোগ কৰক। তো এয়া সিহঁতে গ'ল, এতিয়া ময়ো যামগৈ ঘৰলৈ। এইটো আমাৰ নামনিং ষ্টেচন, বহুত ডাঙৰ ঠিক আছে ন। আৰু মই এতিয়া ঘৰতে আহিলোঁ, আহি পেলাই দুপৰীয়া ভাত খাই শুলোঁ। শুই পেলাই উঠিলোঁ, বাকীখিনি ভিডিঅ' কৰা নহ'ল আৰু বহুত ভাগৰ লাগিলে। এতিয়া জেঠী ভুকি আছে। তো মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো